নমস্কাৰ মোৰ সকলো বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীলৈ জনালো আন্তৰিক স্বাগতম আৰু আজি মই ৰাস চাবলৈ যাবলৈ ওলাইছো বিভিন্ন ব্যস্ততা সংসাৰৰ ব্যস্ততা আৰু চাকৰিৰ ব্যস্ততাৰ কাৰণে মই কলৈকো ওলাবই পৰা নাই আজি ভাবিছো ব্যস্ততাবোৰ কাটি কৰি অকমান ৰাখকে চাও যেহেতু এদিনো ৰাখ চোৱা নাই গতিকে মোৰ আজি ব্লগটো আৰম্ভ কৰিম এতিয়া আৰু ৰাখ চাবলৈ কলৈ যাও আপোনালোকৰ লগত শেয়াৰ কৰিম আশা কৰিছো ভিডিওটো হেকলৈকে চাব এয়া আমি গাড়ীত বহিছো মই আৰু এয়া পৰিস্মিতা আৰু এয়া বৌ এগৰাকী যাব পিছৰ সিটত আমি একেজনী আগত এয়া পাহি আছে পাহিৰ দেউতা আৰু আমাৰ নিখিল বৰ খালে কি অৱতাৰ খুব ধুনীয়াকৈ বনাইছে টকাৰী গীতৰ দল কোন শিল্পীয়ে বনাইছে নাজানো কিন্তু খুব ধুনীয়া হৈছে টকাৰী গীতৰ দল শিৱ পাৰ্বতীৰ কৈলাশ ধাম এইদৰে নামঘোলা ৰাসত আটক ধুনীয়াকৈ সজোৱা হৈছে আৰু লোকে লোকাৰণ্য হৈছে বহুত মানুহ এয়া বৃন্দাবনৰ দৃশ্য খুব সুন্দৰকৈ সজাইছে বৃন্দাবনৰ দৃশ্য আপোনালোকক দেখুৱাই আছো ডাটা কৰ্ণ তেজীমলা দেখুৱাইছে খুব ধুনীয়াকৈ তেজীমলা আৰু মাহীমাকৰ দৃশ্য কৃষ্ণ বন্ধন বান্ধিবলৈ মাকে খেদি ফুৰিছে কিন্তু ঢুকি পোৱা নাই আৰু এই হাতখন খুললে লাল পৰি গলে টেষ্টটো ধুনীয়াকৈ অহা যোৱা কৰি আছে জাহাজখন গোটেই পুখুৰীটোত ঘূৰিছে মানে
খুব ধুনীয়াকৈ আহি আছে জাহাজখন, গোটেই পুখুৰীটোতে ঘূৰিছে মানে। আহি আছে খুব ধুনীয়াকৈ গোটেই পুখুৰীটোতে ঘূৰি আছে। কৈ পানী জাহাজ এখন বনাইছে, চাওকচোন খুব ধুনীয়াকৈ বনাইছে। আহি আহি গুৰিহাটীৰ ৰাস পালোঁ। এতিয়া ৰাতি 9:30 বাজি গৈছে, তথাপিও বহুত মানুহ, লোকাৰণ্য একদম বহুত দূৰতে আমি গাড়ী ৰাখিলোঁ। বহুত মানুহ, বহুত দূৰতে আছে ৰাস, কিন্তু ইয়াৰ পৰাই মানুহ একদম বহুতেই মানুহ। বেছি মানুহ হয় এইখন ৰাসত, গুৰিহাটী ৰাস বহুত বেছি মানুহ হয় প্ৰতি বছৰে। এতিয়া বহুত দূৰতে আছোঁ, কিন্তু বহুত মানুহৰ ভিৰ, নেদেখিলে মানে বিশ্বাসে কৰিব নোৱাৰি, ইমানেই মানুহৰ ভিৰ। এয়া গুৰিহাটী ৰাসৰ মৃন্ময় মূৰ্তি।
কন্যা লোক তোমার